পোনপ্ৰথমে সকলোকে নমস্কাৰ মোৰ নাম ৰাহুল আৰু আজিৰ পৰা মই তোমালোকক গণিতৰ ক্লাছটো ইয়াৰ জৰিয়তে কৰিম মানে ইউটিউবৰ জৰিয়তে গণিতৰ ক্লাছটো কৰিম ঠিক আছে ক্লাছ 9 10 যিকোনো ক্লাছৰ গণিত মোক সুধিব পাৰা মই ইয়াতে তোমালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম আজি মই আৰম্ভ কৰিম ক্লাছ 10 ৰ প্ৰথম অধ্যায়টো ক্লাছ 10 ৰ প্ৰথম অধ্যায়ত আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এটা ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ গণিত কৰাৰ আগতে আমি ভালদৰে বুজি লওঁ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি হয় আমি ভালদৰে বুজি লওঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ জৰিয়তে আমি কিছুমান গহাও উলিয়াব পাৰোঁ দুটা নম্বৰৰ গহাও উলিয়াব পাৰোঁ সেই গহাওটো উলিয়াৱাৰ আগতে আমি প্ৰথমতে জানি লওঁ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি বস্তু আৰু কি হক কয় এতিয়া চাবা হৰণ গণিত তোমালোকে প্ৰথমৰ পৰা কৰি আহিছা মানে সৰু ক্লাছৰ পৰা কৰি আহিছা হৰণ গণিত গতে মই যিকোনো এটা এক্সাম্পল দি দিছো তোমালোকক হৰণ গণিত এটা দি দিছো চাবা ধৰা তোমালোকক হৰণ গণিত এটা কৰিব দিছে 2 এৰে 11 হয় 2 এৰে 11 তোমালোকক হৰণ গণিত এটা কৰিব দিছে তোমালোকে কি কৰিবা 2 এৰে কিমান বাৰ দিবা 5 বাৰ দিবা কাৰণ 2 এৰে 11 তো না যায় 2 ৰে 11 হৰণ না যায় তাৰ কাৰণে তোমালোকে কি কৰিবা 2 5 যা দিবা 2 5 গুণ দিবা 2 5 গুণ কিমান হ'ব 2 5 গুণ হ'ব 10 11 না পালো কিমান 10 এটা 11 ৰ পৰা 10 টো কি কৰিব লাগে বিয়োগ কৰিব লাগে বিয়োগ কৰিলে কিমান ৰব 11 ৰ পৰা 10 গলে কিমান ৰব 1 ঠিক আছে এটা এটো হল হৰণ গণিত কাৰণ 1 ক এতিয়া না যায় 2 এৰে 1 ক না যায় গটিকে 1 টো ৰৈ গল সেই কাৰণে গণিতটো ইয়াতে শেষ হ'ব এতিয়া এখিনি কি বুলি কয় যেনুকা 11 টো কি বুলি কয় চাবা 11 টো কি বুলি কয় ভাজ্য বুলি কয় 11 টো কি বুলি কয় ভাজ্য বুলি কয় আৰু ইয়াত ইংলিশত আমি বুজাও এ ৰে ইংলিশত কি ৰে বুজা হয় এ ৰে তাৰ পাছত 2 টো যি হেৰে আমি হৰণ কৰিম সেই 2 টো কি বুলি কোৱা হয় 2 টো কোৱা হয় ভাজক 2 টো কি বুলি কোৱা হয় ভাজক বুলি কোৱা হয় আৰু এটো বুজাও আমি বি ৰে ঠিক আছে তাৰ পাছত যিমান বাৰ তুমি হৰণ দিছা কিমান বাৰ দিছা 2 এৰে 5 বাৰ দিছা 2 5 যা দিছা সেই 5 টো কি বুলি কোৱা হয় এই 5 টো কোৱা হয় ভাগফল 5 টো কি বুলি কোৱা হয় ভাগফল বুলি কোৱা হয় আৰু ইংৰাজীত আমি বুজাও কিউ ৰে ইংৰাজীত কি ৰে বুজাও কিউ ৰে বুজাও আৰু যেটো ৰৈ গৈছে লাষ্টত ভাগ শেষ বুলি কোৱা হয় যেটো লাষ্টত ৰৈ গৈছে তো কি বুলি কোৱা হয় ভাগ শেষ আৰু এটো ইংৰাজীত বুজোৱা হয় আৰ এ ৰে এটো কি ৰে বুজোৱা হয় আৰ এ ৰে মানে 11 টো কোৱা হয় ভাজ্য ইংৰাজীত কয় এ ৰে 2 টো কোৱা হয় ভাজক ইংৰাজীত আমি বি ৰে বুজাম আৰু যেটো ভাগফল 5 টো হেটো বুজোৱা হয় কিউ ৰে আৰু যেটো ভাগ শেষ ৰৈ গৈছে 1 টো হেটো কোৱা হয় আৰ এ ৰে আমি বুজাম এতিয়া এখিনি হৰণ গণিতটো এটোটো সবই জানাই গোটেবিলাকে জানা হৰণ গণিত আমি সৰু ক্লাছৰ পৰা কৰি আহিছো এতিয়াটো ক্লাছ 2 তে সাগে দি দিছে হৰণ গণিতটো গটিকে সৰু সৰু চলিবিলাকে জানে তোমালোকেও জানা মই জানো এই হৰণ গণিতটোক আমি কেনেকৈ লিখিব পাৰো চাবা হৰণ গণিতটোক আমি কেনেকৈ লিখিব পাৰো প্ৰথমতে আমি কিয় হৰণ কৰিছো 11 ক হৰণ কৰিছো কিয় হৰণ কৰিছো 11 ক গটিকে 11 টো মই ইয়াতে লিখিম 11 টো লিখিলো এটা 11 ক মই কি হেৰে হৰণ কৰিছো 11 ক হৰণ কৰিছো মই 2 ৰে তাৰ কাৰণে 2 2 ৰে কিমান বাৰ দিছো 5 বাৰ 2 5 গুণ 10 তাৰ মানে 2 পূৰণ 5 2 5 গুণ কিমান দিছা 10 দিছা আৰু লাষ্টত ৰৈ কিমান গৈছে 1 ৰৈ গৈছে হেতু প্লাস লিখি কেনে লিখব লাগিব 1 এটা সোৱা 2 আৰু 5 টো পূৰণ কৰা 2 5 যা কিমান 10 2 5 গুণ 10 আৰু এই 10 টোৰ লগত 1 টো যোগ কৰিলে কিমান হ'ব 11 হ'ব মানে 11 টো হ'ব গতে এই হৰণ গণিতক মই এনেকৈ লিখব পাৰো না নোৱাৰো পাৰো এতিয়া চাবা এখিনি বস্তু 11 টো কি আছিল 11 টো আছিল ভাজ্য কি এৰে বুজাও এ ৰে 11 ৰ ঠাইত মই কি লিখিম কাৰণে এ লিখিম সমান চিন 2 টো কি আছিল 2 টো আছিল ভাজক কি এৰে বুজাও বি ৰে তাৰ কাৰণে 2 টো ঠাইত কি লিখিম মই বি লিখিম তাৰছত ইনটু চিনটো মই ইয়াতে নিদু ইনটু তো নিদিয়ে ইয়াতে এটা বি থাকিল আৰু তাৰছত কি আছে 5 আছে 5 টো কি কয় ভাগফল আৰু ভাগফলটো কি এৰে বুজা হয় কিউ ৰে তাৰ কাৰণে বি কিউ প্লাস 1 টো কি আছিল 1 টো আছিল ভাগ শেষ কি এৰে বুজাও আৰ এ ৰে তাৰ কাৰণে ইয়াতে কি লিখিব লাগিব আমি আৰ লিখিব লাগিব ঠিক আছে ওতে এইখিনি বস্তু a = bq + r এই বস্তুটো কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ঠিক আছে এই হৰণ গণিতক আমি এনেকৈ লিখিছো এনেকৈ লিখাৰ দ্বাৰাই এটো এটা কি হৈ গল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা এইটোকে কোৱা হয় ইউক্লিডৰ বিভাজন
প্ৰমেয়িকা এতিয়া ইয়াৰে পিছত ইয়াৰে এটা কন্ডিশন আছে ইয়াৰে কেনেকুৱা কন্ডিশন আছে সেই কন্ডিশনটো চাবা কন্ডিশনটো হল b টো যিহেৰে আমি হৰণ কৰিছিলো 2 টো তাৰ মানে b টো মানে কি 2 ইয়াতে নহয় b মানে কি 2 এতিয়া তাৰ মানে কি এই b টো কেতিয়াও 0 হ'ব নোৱাৰে b টো কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কাৰণ 0 ৰে তো আমি হৰণ নকৰোৱে 0 ৰে হৰণ কৰিলে 0 এ এটো কৰাৰ কি দৰকাৰ আছে হয় সেই কাৰণে b টো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে বাকি যিকোনো হ'ব পাৰে ইয়াতে খালি কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে ওতে হে এটা কন্ডিশন নেক্সট আৰু এটা কন্ডিশন আছে সেই কন্ডিশনটো হল কি r ৰ ক্ষেত্ৰত এটো হল b ৰ ক্ষেত্ৰত নেক্সট আইব কি ৰ ক্ষেত্ৰত r ৰ ক্ষেত্ৰত মানে ভাগ হেক্টৰ ক্ষেত্ৰত ভাগ হেক্টৰ কি হ'ব লাগিব ভাগ হেক্টৰ মানে r টো কি হ'ব লাগিব 0 ৰ সমান হ'ব লাগিব বা 0 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব মানে r টো 0 ৰ সমান হ'ব পাৰে বা 0 তকৈ কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে যেটো ভাগ হেক ৰৈ যাব হেতু কি হ'ব পাৰিব 0 হ'ব পাৰিব যদি ডাইৰেক্ট মানে হৰণটো যায় তেতিয়ালৈ বিয়োগ কৰিলে কি হ'ব তোমালোকে 0 এ পাবা গৰে 0 হ'ব পাৰে কথা নাই বা 0 তকৈ কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে এটো ডাঙৰ হৈছে ন 0 তকৈ তো ডাঙৰ হৈছে গৰে 0 তকৈ কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে কোনো কথা নাই কিন্তু 0 তকৈ কি হ'ব নোৱাৰে সৰু হ'ব নোৱাৰে মানে মাইনাসত যাব নোৱাৰে এটো হেতুয়ে তো কন্ডিশনটো মানে r টো এটো লাষ্টত তো ভাগ হেক তো 0 ৰ সমান বা 0 তকৈ কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে কিন্তু 0 কৈ সৰু হ'ব নোৱাৰে আৰু এতফালে কি আছে এতফালে হ'ব এই যেটো b আছিল যেটো দি আমি হৰণ কৰো মানে ভাজকটো সেই ভাজকটোত কৈ তোমালোকৰ ভাজকটোত কৈ কি হ'ব লাগিব ভাজকটোত কৈ সৰু হ'ব লাগিব r টো কি হ'ব লাগিব ভাজকটোত কৈ সৰু হ'ব লাগিব মানে যেটো আমি ভাজক আছিল সেই ভাজকটোত কৈ r টো কি হ'ব লাগিব সৰু হ'ব লাগিব মানে 2 টোত কৈ ডাঙৰ হ'ব নোৱাৰে যদি ইয়াতে 2 তকৈ ডাঙৰ হৈ যায় তেতিয়া তো 2 দি আৰু হৰণ যাব ন সেই কাৰণে এতে মানে ভাগ হেকত 2 তকৈ কি হ'ব লাগিব সদায় সৰু হ'ব লাগিব ইয়াতে 1 হৈছে তাৰ মানে কি 2 তকৈ সৰু হৈছে আৰু 0 তকৈ ডাঙৰ হৈছে বা 0 ৰ সমান হ'ব পাৰে গোটে কন্ডিশনটো মিলি আছে না নাই মিলি আছে কিন্তু এনেকুৱা কথা গোটে এইখিনি গোটেইখিনি কি বুলি কোৱা হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কোৱা হয় একেবাৰে ইজি বস্তু ইমান টান নহয় ভালদৰে তোমালোকে বুজি ললে একেবাৰে সহজ গণিত এটা এইখিনি ইউজ কৰি কেনে আমি গসাউ উলিয়াম মানে 1.1 ৰ 1 নম্বৰ প্ৰশ্নটোত কি আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইউজ কৰি কেনে ব্যৱহাৰ কৰি কেনে তোমালোকে কি কৰিব লাগে দুটা নম্বৰৰ গসাউ উলিয়াব লাগে গতে হেতু গণিত আমি কৰিম তে এইখিনিটো ভালদৰে বুজি পাইছা মই জানো যদি তুমি বুজি পোৱা নাই তেতিয়ালে মোৰ তলত নাম্বাৰ আছে সেই নাম্বাৰটোত WhatsApp কৰি দিলে হ'ল মই তোমালোকক উত্তৰটো দি দিম বা ভালদৰে বুজাই দিম তাৰ পিছত ঠিক আছে তে এইখিনি লিখি লও যদি লিখি লব পাৰা তাৰ পিছত আমি গণিত কৰি আছো এতিয়া অনুশীলনী 1.1 অনুশীলনী 1.1 ত কি আছে 1 নম্বৰ প্ৰশ্নটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা বাকি হ্যান্ডৰাইটিং চাব না লাগে হ্যান্ডৰাইটিং অলমান বেয়া মোৰ বাকি ঠিক আছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কেনে কি উলিয়াব পাৰিছে গসাউ উলিয়াব পাৰিছে আৰু 1 নম্বৰটোত কি দিয়া আছে 135 আৰু 225 মানে 135 আৰু 225 ৰ মাজত এই দুটাৰ মানে কি উলিয়াব দিছে তোমালোকক গসাউটো উলিয়াব দিছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কেনে ইতেনে যে আমি শিকিলো ইউক্লিডৰ কলন বিধিটো হেইটো ইউজ কৰি কেনে আমি এই দুটা নম্বৰৰ গসাউটো উলিয়াব লাগে একেবাৰে ইজি প্ৰসেস ভালদৰে চাবা ফাৰ্স্ট স্টেপ তোমালোকে প্ৰথমতে কি কৰিব লাগিব যি দুটা নাম্বাৰ দিয়া আছে সেই নাম্বাৰ দুটাৰ কোনটো ডাঙৰ নাম্বাৰ আৰু কোনটো সৰু নাম্বাৰ হেইটো জানিব লাগিব গতে প্ৰথমতে তোমালোকে দেখিলেতো গমে পাও আমি কোনটো ডাঙৰ কোনটো সৰু 135 টো সৰু আৰু 225 টো কি ডাঙৰ প্ৰথমতে তোমালোকে লিখি ললে হল ইয়াত ফার্স্ট কি হবা এতে লিখি ললে হল ইয়াত 135 তো সৰু আৰু কোনটো ডাঙৰ 225 তো ডাঙৰ হয় ফার্স্টে লিখি ললা যে ইয়াত 135 তো সৰু আৰু 225 তো কি ডাঙৰ ঠিক আছে তাৰ পাছত আমি কি ইউজ কৰিম ইউক্লিডৰ কলন বিধি বা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা গতে ইউক্লিডৰ কলন বিধি আমি প্ৰয়োগ কৰিম এতিয়া ইয়াতে লিখি দিলে হল এটাকে ইউক্লিডৰ কলন বিধি বাকি হ্যান্ডরাইটিং মোড বেশি গুরুত্ব নিবা প্রয়োগ করি ইউক্লিডৰ কলন বিধি প্রয়োগ করি আমি পাও মোৰ আগৰ পৰাই হ্যান্ডরাইটিং মাতা ঠিক নহয় তেও যেখিনি আছে সেইখিনি মই সন্তুষ্ট ভালেই হয় মোৰতে বাৰু ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি পাও কি পাও তোমালোক কি কৰিব লাগিব এই যে দুটা নাম্বাৰ দুটা আছে এই দুটা নাম্বাৰ তোমালোকে ডিভাইড কৰিব লাগিব মানে হৰণ কৰিব লাগিব আমি যেতিয়া আগতে যেনেকৈ কৰিছিল তেনেকৈ হৰণ কৰি দিলে হল
2 to 5 ডাঙৰ নাম্বাৰটো আমি সৰু নাম্বাৰেদি হৰণ কৰোঁ সদায় গতিকে 2 to 5 হৰণ কৰিম 2 to 5 হৰণ কৰিম কিহেৰে 1 3 5 এৰে 2 to 5 আমি হৰণ কৰিম কিহেৰে 1 3 5 এৰে এতিয়া 1 3 5 এৰে 2 to 5 কিমান বাৰ দিবা তোমালোকে দুইবাৰ দিলে 2 to 5 তকৈ বেছি হৈ যাব তাৰ কাৰণে একবাৰে দিম গতিকে একবাৰ 135 এক গুণ 135 বিয়োগ কৰা 5 ৰ পৰা 5 গলে 0 2 ৰ পৰা 3 না যায় এক ধাৰে নিলো 12 12 ৰ পৰা 3 গলে 9 মানে কিমান হল 90 হল এটা এনেকৈ ধৰি দিবা দিয়া এটা এটক এনেকৈ ধৰি দিয়া বেলেগ একো কৰিব নালাগে 135 এ কিমান পাইছা একবাৰ দিছা কিমান পাইছা 135 এ পাইছা আৰু বিয়োগ কৰোঁতে কিমান পাইছা 90 পাইছা এটক এনেকৈ থৈ দিয়া এটক আৰু মানে পিছত আৰু যাব নালাগে কাৰণ 135 তকৈ 90 টো কি সৰু আগৰ কন্ডিশন মতে মিলি আছে নাই চাও তোমালোকে b তো নট ইকুয়াল টু 0 হ'ব লাগে এটো b আছিল গতে এটো 0 হোৱা নাই বাৰু ঠিকই আছে আৰু r তো কি হ'ব লাগিব 0 তকৈ ডাঙৰ বা সমান হ'ব লাগিব আৰু 135 তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব সৰু হৈছে না নাই হৈছে গতিকে তো বাৰু ঠিকই আছে এতিয়া গহাউ উলিয়াব দিছে মা গহাউ এতিয়াও ওলোৱা নাই কাৰণ লাষ্টত কি হোৱা নাই 0 হোৱা নাই এটো হৰণ কৰোঁতে কি পাইছা লাষ্টত তোমালোকে 90 পাইছা 90 ভাগ একটো কিমান হৈছে 90 হৈছে ভাগ একটো তোমালোকৰ হ'ব লাগে 0 যেতিয়া 0 হ'ব তেতিয়া এই গণিতটো শেষ হ'ব মানে গহাউটো ওলাই যাব এটা যেহেতু 0 পোৱা নাই তাৰ কাৰণ তোমালোকৰ গহাউটো এতিয়াও ওলোৱা নাই এতিয়া এখিনি বস্তু তোমালোকে ইউক্লিডৰ কলন বিধিত লিখি দিলে হ'ল আগতে আমি যেনেকৈ লিখিছিলো হৰণ গণিতটো সেনেকৈ লিখি দিম এতিয়া আমি কেনেকৈ লিখিছিলো আগতে a ইকুৱেল টু কি লিখিছিলো bq + r a মানে কি 225 a মানে হল 225 সমান কি দি হৰণ কৰিছা 135 দি কিমান বাৰ দিছা একবাৰ যোগ কিমান পাইছা লাষ্টত 90 এইটো লিখিছিলো তেতিয়াও আমি a ইকুৱেল টু bq + r এনেকৈ লিখি দিলো এটা নেক্সট স্টেপত কি কৰিব লাগে তোমালোকে 2 to 5 হৰণ কৰিলো 135 দি একবাৰ দিছা আৰু লাষ্টত কি পাইছা 90 এটা এই 90 ৰে এইটোক এই 90 আৰু 135 এই দুটা নম্বৰৰ তোমালোকে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰিব লাগিব দুটা নম্বৰত সেম ইয়াতে যেনেকৈ কৰিছা এই দুটা নম্বৰতে এবাৰ হেনেকৈ ইয়াতে কাৰ কৰিছিলা 135 আৰু 2 to 5 135 আৰু 2 to 5 কৰিছিলা ইয়াতে এবাৰ নেক্সট কৰিব লাগিব কিহৰ 135 আৰু 90 কৰিব লাগিব এতিয়া আকৌ 135 আৰু 90 ৰ মাজত সৰু কোনটো ডাঙৰ কোনটো সৰু হল 90 তো ডাঙৰ হল 135 তো কৰা আৰু ডিভাইড কথা নাই 90 ৰে তো হৰণ কৰি দিয়া 135 ক কিৰে 90 ৰে 90 ৰে 135 কিমান বাৰ যাব একবাৰে দিম আমি 90 বিয়োগ কৰা 5 ৰ পৰা 0 গলে 5 3 ৰ পৰা 9 যায় 1 ধৰিলো 13 পৰা 9 গলে 4 এতিয়াও আমি লাষ্টত কি নাপালো 0 নাপালো ভাগ শেষত কি পালো 45 পালো তাৰ কাৰণে গণিতটো এতিয়াও শেষ হোৱা নাই এইখিনি বস্তু তোমালোকে কিন্তু ইয়াতে লিখি দিব লাগিব এতিয়া আমি যেনেকৈ লিখছো এইখিনি বস্তুকো সেম এনেকৈ লিখি দিয়া যেহেতু 0 পাও নাই গতি এটোই লিখিম আমি আৰু কি লিখিম a মানে কি হ'ব এবাৰ 135 a মানে কি হল 135 ইকুৱেল কি এৰে হৰণ কৰিছা 90 ৰে কিমান বাৰ দিছা একবাৰ যোগ লাষ্টত কি পাইছা 45 এতিয়া আকৌ সেম প্ৰসেস 90 ক তোমালোকে কি কৰিব লাগিব 45 দি 90 টো আৰু 45 তোমালোকে ডিভাইড টো কৰিলে হ'ল এই দুটাত এইবিলাক ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি দিলে হ'ল যেনেকৈ আমি এই দুটাত কৰিলো এতিয়া 135 আৰু 90 কৰিলো এবাৰ 90 আৰু 45 মানে ইয়াতে যেখিনি আহিব এইখিনি তোমালোকে কৰি থাকিব লাগিব আকৌ 90 ৰে এবাৰ 145 কৰা 45 ৰে 90 কৰা 45 ৰে কি কৰিম আমি 90 কৰিম 45 2 যা 90 জানোই আমি মানে 45 2 গুণ 90 হয় গতিকে 45 2 গুণ 90 হৈ গল এবাৰ বিয়োগ কৰিলে কি পাবা 0 পাবা গতিকে ইয়াতে 0 পাইছা গতিকে ইয়াতে গণিতটো শেষ ঠিক আছে মানে গহাউ আমাৰ ওলাই গল এতে যাই আমি কি বলো এতে লাষ্টত 0 পালো গতে গহাউটো ইয়াতে ওলাই গল এইটো বস্তুক আমি এনেকৈ লিখিম লিখি দিয়া a মানে 90 বাৰ 90 কি এতে কৰিছা 45 এৰে কিমান বাৰ দিছা 2 বাৰ যোগ লাষ্টত কি পাইছা 0 পাইছা যেতিয়া আমি এনেকৈ কৰন্তে লাষ্টত 0 পাম তাতে গণিতটো শেষ আৰু আমাৰ গহাউ ইয়াতে ওলাই যাব গহাউ কি কয় এই লাষ্টত যেটো ভাজক আছিল লাষ্টত আমি জিৰে হৰণ কৰাওতে মানে 0 পালো হেটো কি বুলি কয় গহাউ বুলি কয় লাষ্টত কি আছে এতে 45 এৰে হৰণ কৰাতে পালা মানে নহয় 90 45 এৰে হৰণ কৰিছা তেতিয়া এই 0 পালা গতে 45 টো কি হ'ব গহাউ হ'ব ঠিক আছে এইখিনি গণিত বেলে একো নাই বুজি পাইছা
গতিকে গোটেইখিনি ভালদৰে লিখি ল'লে হ'ল তোমালোকে এতিয়া লাষ্টত লিখি দিলে হ'ল এটাকে গহাও এটাকে নিৰ্ণয় গহাও কিমান হ'ব 45 ঠিক আছে এইখিনি আছিল গণিতটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কেনে আমি মানে গহাওটো উলিয়াব লাগে ঠিক আছে মই ফাৰ্স্ট অলপমান কৈ দিছোঁ আৰু প্ৰথমৰ পৰা 135 আৰু 225 ৰ মান গহাও উলিয়াব লাগে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি কেনে তোমালোকে ফাৰ্স্ট কি কৰিবা কোনটো সৰু কোনটো ডাঙৰ চাবা ইয়াত লিখি কেনে এটো সৰু এটো ডাঙৰ হেনকৈ লিখি দিলা এটা 135 আৰু এটো কি লিখিবা এটাকে ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি আমি পাওঁ সৰুটো দি ডাঙৰটো হৰণ কৰি দিবা 135 দি 225 হৰণ কৰিছো 135 গুণ 135 বিয়োগ কৰিলে 90 এটো এতে হৰণটো হ'ল এখিনি বস্তুক মই ইউক্লিডৰ কলন বিধি লিখি দিছো 225 হৰণ কৰিছো কিৰে 135 গুণ 135 প্লাস লাষ্টত কি পাইছা 90 তাৰ কাৰণে ইয়াতে 90 নেক্সট যেটো ইয়াতে 0 নাহিল তাৰ কাৰণে এবাৰ 8 আৰু 8 ৰ গহাও উলাব লাগিব মানে 8 আৰু 8 ত ইউক্লিডৰ বিভাজন প্ৰমিকা ইউজ কৰিব লাগিব সেম 90 ৰে এবাৰ 135 হৰণ কৰা এইটো দি এটো হৰণ কৰা গটে 90 ৰে 135 90 গুণ 90 বিয়োগ কৰিলে 45 ঠিক আছে এতিয়া আকৌ এখিনি বস্তুক আকৌ এতে লিখি দিলা 135 হৰণ কৰিছা 90 ৰে 1 গুণ দিছা जो কিমান পাইছা 45 পাইছা তে এখিনি এতিয়া এতেও যেহেতু ইয়াতে 0 পাও নাই তাৰ কাৰণে এটো প্ৰসেস আৰু আমি নেক্সট বাৰ কৰিছো এবাৰ 45 দি কি কৰিছো 90 কৰিছো 45 দি 90 হৰণ কৰোতে কিমান বাৰ গৈছে 45 দি 90 হৰণ কৰোতে দুই বাৰ গৈছে হতে 45 2 গুণ 90 বিয়োগ কৰোতে কি পালা 0 পালা যেতিয়া 0 পাবা তাতে গণিত শেষ আৰু কি দি হৰণ কৰোতে 0 পাইছা 45 দি হৰণ কৰোতে 0 পাইছা গটে 45 টো হ'ব কি ইয়াৰ গহাও হৈছে গটে এখিনি আছিল গণিত বাকি 7টা গণিত দিয়া আছে গহাউৰ এটো কোৱেশ্চনৰ ফাৰ্স্টটো এটো বাকি কেটা তোমালোকে ঘৰত কৰি চাবা ভালদৰে বুজি পানা না গম পাবা তোমালোকে যদি কিবা অসুবিধা পায় তেতিয়ালে মোক WhatsApp কন্টাক্ট কৰিলে হ'ল তেতিয়া মই বাকি কেটা গণিত মই বুজাই দিম বা PDF কৰি কেনে তোমালোকক মই দি দিম ঠিক আছে গটে এখিনি আছিল আজিৰ ক্লাছত নেক্সট ক্লাছত আজি লগ পাম তেতিয়ালৈকে ধন্যবাদ বাই বাই